নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা কেকৰ ৰেচিপি। আম আৰু চুজিৰ সৈতে বনোৱা এটা কেক, খাবলৈ খুব সোৱাদ লগা হয়। তেন্তে ব'লকচোন আৰম্ভ কৰোঁ কেকৰ ৰেচিপিটো। কেকটোৰ বাবে মই লৈছোঁ এটা ডাঙৰ সাইজৰ আম, টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এতিয়া এয়া মই এটা মিক্সি বাটিত দিম। ইয়াত অলপ চাহ খোৱা কাপেৰে আধা কাপ চেনি দিম। এতিয়া মই গোটেইখিনি ভালদৰে মিক্সিত পিচি ল'ম। আমখিনি পিচি হৈ গ'ল। এতিয়া মই ইয়াত মিলাম চুজি একাপ, তাৰপাছত বেকিং চ'ডা আধা চামুচ দিছোঁ। এইখিনি ভালদৰে মিলাই লওঁ। এইখিনি মোৰ মিলাই হৈ গ'ল। ইয়াত এতিয়া মই ৰিফাইন দিম। ৰিফাইন আধা কাপ দিছোঁ। তাৰপিছত গাখীৰ অলপ দিম। ভাল ধৰণে এইখিনি ফেটি লওঁ। এইখিনি মোৰ মিলাই হৈ গ'ল। এতিয়া মই আধা ঘণ্টামান সময় ৰেষ্ট কৰিবলৈ দিম প্লেট এখনেৰে ঢাকি। আধা ঘণ্টা ৰেষ্ট কৰাৰ পাছত মই এয়া লৈ আহিলোঁ। এনেকুৱা ধৰণৰ হয় বেটাৰখিনি। এতিয়া মই কেকৰ বাটিত এয়া এখন কাগজ দি লৈছোঁ। ওপৰত তেল দি আৰু অলপ ময়দা ছটিয়াই দিছোঁ। এই বেটাৰখিনি এতিয়া মই ইয়াত দি দিম। দিব। ওপৰত মই গাৰ্নিচিঙৰ কাৰণে ডালিমৰ গুটি কেইটামান ইয়াত দি দিছোঁ। এতিয়া ৰেডি হৈ গ'ল বেক কৰিবৰ বাবে। এয়া মই গেছত এটা প্ৰেছাৰ কুকাৰ বহাই দিছোঁ। ইয়াৰ ভিতৰত এটা ষ্টেণ্ড দি দিছোঁ। ইয়াৰ ওপৰত মই এতিয়া কেকৰ বেটাৰ এই বাতিটো ইয়াত মই বহাই দিম। আৰু ল' ফ্লেম কৰি 40 মিনিটমান সময় বেক হ'বলৈ দিম। এয়া মোৰ আম আৰু চুজিৰ কেক ৰেডি হৈ গ'ল। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো কোনো লোকে নতুনকৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাব। তেন্তে আজিলৈ আহিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।